हेलो एवरीवन आपन সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলটোলে আৰু আজি বাহাতৰ ঘৰ মোৰ সেকেন্ড ডে তো উঠি মেলি গা চা ধুই মোৰ চুৰ ধুলো তো চাহটা খাওঁ আৰু কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখাই থাকিম আৰু ভিডিঅ'টো শেষলৈকে চাব আৰু প্লিজ মোৰ চেনেলটো সকলোৱে সাবস্ক্ৰাইব কৰি দিব যিসকলে কৰা নাই আৰু তেনেহ'লে ঠিক আছে ভিডিঅ'টো চাই থাকক আৰু আজি মানে স্পেশাল আছে আলু পৰঠা মই বনাম তো কেনেকৈ বনাম মোৰ ষ্টাইলত আপোনালোকক দেখাম আপোনালোকে এইফালে আমাৰ বৰমা তো আজি মানে মই বনাম স্পেশাল আলু পৰঠা আৰু আলু এফালে বইল কৰি লৈছোঁ তাৰপাছত কি কৰোঁ কি নকৰোঁ দেখাম এইফালে আজি আলু পৰঠা বনাবলৈ এনেদৰে মই ৰেডি কৰি লৈছোঁ এইফালে মিডিয়াম চাইজৰ লৈছোঁ আলু 3টা সৰুকৈ এনেকৈ পিটিকা কৰি লৈছোঁ আৰু এইফালে লৈছোঁ জিৰা গুড়ি আধা চামুচ ধনিয়া গুড়ি আধা চামুচ আৰু কাশ্মীৰী ৰেড চিলি পাউডাৰ আধা চামুচ আৰু এইফালে সোৱাদ অনুযায়ী নিমখ আৰু অকণমান আদা মই ৰুকি লৈছোঁ আৰু এইফালে পিঁয়াজ লৈছোঁ মই মিডিয়াম চাইজৰ আৰু সৰুকৈ এইফালে আটাখিনি মই সানি লওঁ আৰু এইফালে মই এইখিনি ধুনীয়াকৈ সানি হৈ গ'ল তো এতিয়া আপোনালোকক দেখাই আছোঁ এইফালে আমাৰ আটা লাগিব সেইটো কাৰণে আটা এনেকৈ আলুৰ লাডু কৰি ল'লোঁ ফাৰ্ষ্টে অকণমান মানে সৰুকৈ বেলি ল'ব লাগে যেনেকৈ আমি লুচি বনালে যিমানটো চাইজত বেলোঁ তেনেকৈ বেলি ল'ব লাগে ফাৰ্ষ্টে আৰু এইফালে সেইটো মই বেলি ল'লোঁ ধুনীয়াকৈ অকণমানকৈ আৰু ইয়াতে মই চাটনিখিনি ভৰাই দিম সেয়া আৰু ভৰাই চাৰিওফালৰ পৰা এনেকৈ বন্ধ কৰি দিম যাতে চাটনিখিনি ওলাই যাব নোৱাৰে তো আকৌ ইয়াত অকণমান এনেকৈ আটা লগাই ল'ব অকণমান আটা লগাই লাহে বেলিব যাতে ওলাই নপৰে আৰু এইফালে মই গৰম টাৱাখনত আলু পৰঠা এটা দি দিছোঁ আৰু এতিয়া অকণমানকৈ মই লৰাই দিম যদি আপুনি লৰালৰি কৰিবলৈ যায় তেতিয়া মানে ফাটি যোৱাৰ চান্স থাকে এইফালে ইটো চাইড লৰাই পেলাই মই অকণমান ৰিফাইন দিছোঁ তেল বেছিকৈ নাই দিয়া কমকৈ দিছোঁ আকৌ ইটো চাইডে অকণমান তেল দি এনেদৰে লৰাই ল'ম এইফালে আমাৰ এটা আলু পৰঠা ৰেডি হৈ গৈছে টেষ্ট কৰি চাই দেখাইছোঁ মজা এইফালে অকণমান বহিছোঁ ৰুটি চুটি খালোঁ তো দেখাই আছোঁ আপোনালোকক কি কেলে এইফালে আমাৰ পোৱালিটোক অকণমান ষ্টাইল কৰি দিলোঁ আৰু এয়া দুপৰীয়া খানা খাই লওঁ এইফালে আমাৰ পোৱালিটোৱে ককাকৰ লগত পূৰা জমনি কৰি আছে আৰু এইফালে অকণমান তাৰ লগতে আবেলিটো পাৰ কৰিলোঁ এইফালে আবেলিৰ চাহকাপ আৰু যদি এই ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আকৌ এটা নতুন ভিডিঅ'ৰ লগত আপোনালোকক লগ পাই আছোঁ